বন্ধুসকল মায়াবিনী ধাৰাবাহিকখনৰ আজিৰ খনতে সঁচাকৈ বহুত ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে। যোৱাখনত আমি দেখিবলৈ পাওঁ যে মায়া আৰু পেহাকে ৰিয়ানক বহুত বিচাৰ খোচাৰ কৰে যদিও তাক বিচাৰি নাপায় আৰু আমি দেখিবলৈ পাওঁ যে ৰিয়ানে মাৰ খাই থকা অৱস্থাত অনুৰাৱে গৈ কিনে তাক দেখা পায় আৰু তাক তাৰ পৰা উদ্ধাৰ কৰে। এতিয়া মায়াবিনী ধাৰাবাহিকখনৰ আজিৰ খণ্ডিত আমি দেখিবলৈ পাম অনুৰাৱে ৰিয়ানক সিহঁতৰ ঘৰলৈ লৈ যাব, কিন্তু এই কথাটো মাক আৰু খুৰাকে দেখিব নোৱাৰিব আৰু ৰিয়ানক ঘৰৰ পৰা উলিয়াই দিয়াৰ কথা ক'ব, কিন্তু অনুৰাৱে এই কথাটোত অমান্তি হ'ব আৰু ৰিয়ান সুস্থ নোহোৱাকৈ সিহঁতৰ ঘৰৰ পৰা ওলাই যাব নোৱাৰে বুলি ক'ব। এতিয়া বাৰু এই কথাত মাক আৰু খুৰাকে বাৰু অনুৰাৱক কি ক'ব জানিবলৈ পাব আপোনালোকে মায়াবিনী ধাৰাবাহিকখনৰ আজিৰ খণ্ডটিত। এইফালে মায়াবিনী ধাৰাবাহিকখনৰ আজিৰ খণ্ডিত আমি দেখিবলৈ পাম ৰিয়ানক বিচাৰি মায়া গৈ কিনে অনুৰাৱতৰ ঘৰত উপস্থিত হ'ব আৰু ৰিয়ানক তাই কিহৰ কাৰণে এইবোৰ হ'বলৈ পালে ইয়াৰ বিষয়ে প্ৰশ্ন কৰিব। এতিয়া বাৰু ৰিয়ানে বাৰু বায়েকক কি উত্তৰ দিব। সঁচাকৈ মায়াবিনী ধাৰাবাহিকখনৰ আজিৰ খণ্ডটি বহুত বেছি ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে। আপোনালোকৰ কোন কোন বাৰু মায়াবিনী ধাৰাবাহিকখনৰ আজিৰ খণ্ডটি চাবলৈ অধীৰ অপেক্ষা ৰৈ আছে কমেণ্ট বক্সত নিশ্চয় কমেণ্ট কৰি জনাব। আৰু ভিডিঅ'টো চাই যদি ভাল পালে তেনেহ'লে প্লিজ এটা লাইক দি যাব আৰু এনেকুৱা ভিডিঅ'বোৰ পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।